बे समाव उदालगुरि थंलानिफ्राय रां जाख्ल'नायनि सायाव लानानै फैदों मोनसे गिदिर रादाब। नंगौ, थंला अभिनन्दन गेस एजेन्सियाव गोबां रां जाख्ल'नायनि अजद। अभिनन्दन गेस एजेन्सियाव बुकिं आबुं जासेयावबो मोननो हायाखै संग्रा गेस। थंला अभिनन्दन गेस एजेन्सिनि मावख'आव नुनो मोन्दों बे समाव सुबुंफोरनि होंगो दोंगो थासारि। अभिनन्दन गेस एजेन्सिनि सायाव गोख्रों अजद रायजो राजा सुबुंफोरनि। रायजोफोरनि अजद बायदिब्ला गेस बुकिं खालामनाय आबुं जानायनि उनावबो हरखाबै फैमाल जायो एबा केन्सेल जायो होनना खौरांनि सिगाङाव गोख्रों अजद होयो सैनांनाय रायजो राजा सुबुंफोरा। जाउनाव गोबां कास्टमारफोरा मोननो गोनां गेस सिलिन्डारनिफ्राय जानगाराव थानाङो। आरो माखासे कास्टमारफोरा फोरमायबावनाय बायदिब्ला मबाइल फनाव डिलिभारि कमप्लिट मेसेज मोननायनि उनावबो गेस सिलिन्डारखौ मोननो हायाखै। जाथायनि सायाव कास्टमारफोर आरो जायगानि सुबुंफोरनि गेजेराव गोख्रों रागा जोंनाय आरो गोजोननाय गैयै सोमजिदों। आरो बेनि सायाव रायजो राजाफोरा दायनिगिरि गेस एजेन्सिनि हेंथायै गोख्रोङै मोजाङै नायबिजिरनांगौ आरो दायनिगिरिफोरनि सायाव गोख्रों राहा लानो दाबि खालामदों खौरांनि गेजेरजों। कमप्लेट केनेके हल মই যেতিয়া কমপ্লেটটো কেনেকে হল শুনোতে তেওঁ গেছ বহিখন নিফালে গেছটো পাই যাব বলছি মানেটো কি আপোনালোকে মোক গেছটো এতিয়া মেনেজ কৰিব বিচাৰিছে। মেনেজ বুলি কথা নহয়। কি মেনেজ বুলি কথা নহয়? প্ৰব্লেম হয় আগত কৰোৱে 4 দিন পাছি ঘুৰিলো একদিন আগত যে মই ঘুৰিলো আচ্ছা ঘূৰাৰ পিছত মই যেতিয়া পিছত আহিলো কেনসেল হোৱা বুলি ক'লে কেনসেল হোৱা মালটো মোৰ প্ৰশ্নৰ উত্তৰ হ'ল এইটো আপুনি মোক এইটোহে লাগে যে মোৰ কমপ্লেটটো কেনেকে হ'ল কোনে নিলে মোৰ গেছটো মোক সেইটোহে লাগে। আমি তো কাকো বিনা অটিপিত গেছ নেদাও নহয় সেইটোৱেটো কথা যে আপুনি দিয়া ৰেকৰ্ডটো কাক দিছে মোক সেইটো লাগে আপুনি এতিয়া দিয়ক মোক কেনেকে দেখালে বহি নহলে তেতিয়াহ'লে মোৰ বহি থাকিব লাগিছিল নহয় মোৰ বহি ৰেকৰ্ড থাকিব লাগিছিল না বহি নহলে অটিপি বিনা অটিপিত আমি কাকো ডেলিভারি কমপ্লেট কেনেকে হয় আমি তো কম্পিউটাৰে মই কৈছো কম্পিউটাৰ মতে কথা ক'ব মোৰ মুখত কথা নহব। এতিয়া সেই কমপ্লেটৰ ৰেকৰ্ডটো আপুনি দিয়কচোন মোক কমপ্লেটৰ ৰেকৰ্ডটো দিয়ক। কাৰণ আহিব নহয় নাম আহিব জানো কাক গেছ দিয়া হয় চিচি আছে না আপোনাৰ আপোনাৰতো আছে কিমান তাৰিখত কমপ্লেট হৈছে সেইটো সেই মতে ৰেকৰ্ডটো দিয়ক আপুনি তেতিয়াহে বিশ্বাস কৰিম। কাৰণ যেতিয়া ইয়াতে কমপ্লেট সময় আহে অলপ আগতে সময় ৰেকৰ্ড আপুনি মদ খোৱা নিচিনা আৰু মদ খোৱা কথাটো কিয় ক'ব আপুনি মোক মদ খাই আপুনি কোন হয় কোনে মদ খোৱা কথা ক'ব কাৰণে আপুনি মদ মানুহ চিনিব নাই তই আপোনাৰ কৰ্তৃপক্ষলৈ আছো আৰু কৰ্তৃপক্ষলৈ আহক মদৰ কথা কবি তই দেখা কেনসেল ৰিপৰ্ট দেখা পাইছিলো মই কেনসেল ৰিপৰ্টটো মোক দেখা তই মানুহ ভালকে বুজাব লাগে কুকুৰৰ চেকে ব্যৱহাৰ কৰা তই কৰে না ব্যৱহাৰ আৰু ব্যৱহাৰ কৰে নেকি হা ব্যৱহাৰ কৰে নেকি আপোনালোকক অলপ আগত আপোনাক কি কৈছে তাৰিখ সকলোখিনি আহে এই সময় চিষ্টেম কৰিছিলো ওলাই পিনে আপুনি দেখুৱাওক সেই কোনজনে এই নাম্বাৰটো গেছ নেদো বুলি কৈছে নেকি আৰে গেছ দিয়া তো নহয় আপুনি কাট দি আছে এইটোহে সম্পদ আপুনি লিখি দিয়া আৰু এই কথাখিনি কথা কথা বুলি কৈছে এই ঘটনা আজিৰ পৰা কেইমাহ আৰজি দুটা নম্বৰ হৈছিলে নাই আমি কাকো মই নাম লগালে ক'ব কথা ক'ব পাৰি নন্দিতা প্ৰমাণ আছে এইবিলাক দুটাৰ নাম আপোনালোকে ঘূৰিব আবিয়ে লগালে মোক এতিয়া গেছটো দিব কৈছে নহয় কাকো ডিএসটি নোহোৱাকৈ আপোনালোকে কেনেকৈ গেছ লৈছে দিবই নোৱাৰো দিছে প্ৰমাণ দিব লাগিব নেকি কওক তথ্যভাৱে থিয় কৰি দিম আমি তথ্যভাৱে থিয় কৰি দিম এজন নহয় দুজন নহয় ইয়াত হাজাৰ হাজাৰ মানুহ থিয় কৰি পাৰে তথ্যভাৱে ডিএছ নোহোৱাকৈ আপোনালোকে গেছ ডেলিভাৰ কৰে আৰু আপুনি ডিসি আপুনি কি লিখিছে নেকি আপুনি কৈছে ডিসি তাত কমপ্লেইন কৰক মিনিষ্টাৰত কমপ্লেইন কৰক অসভ্য সুলভ মন্তব্য আপুনি কিয় কৰিছে মই অসভ্য সুলভ মন্তব্য আপুনি কিয় কৰিছে অসভ্য সুলভ মন্তব্য আপুনি আপুনি মদ খোৱা আৰে বাধ্য কৰাইছে আপুনি খবৰ কৰিছে বাধ্য কৰাইছে আপোনালোকে ঘূৰাই জালানি বাধ্য কৰাইছে ইমান কি হ'ল আপোনালোকে আমি আমাৰো ইচ্ছা নাই সেইটো বস্তু আপোনালোকে ৰাখিব আপোনালোকে সৰ্বে হ'ব নহয় আপোনালোকে আমি চবৰ লগত আপোনালোকে সৰ্বে হ'ব নহয় এইটো সৰ্বে হ'ব নহয় আপোনালোকে আপোনালোকে কাষ্টমাৰ এইটো সৰ্বে নহয় ইয়াত কিন্তু ৰাইজে ৰজা এইটো ৰাইজে যদি লগ জোকাৰি নহয় বানপানী হ'ব কাৰণে বেছি হ'ব নালাগে এইটো মনত ৰাখিব কিন্তু বুজিছে কিছু আপোনালোকে নিজৰ চব চৰিত্ৰটো আপোনালোকে অলপ ৰিফৰ্ম কৰক অন্য ঠাইলৈ ইয়াতে কিন্তু বেয়া পৰিৱেশৰ সৃষ্টি কৰিব আমি আপোনাক সকিয়াই দিছোঁ কিন্তু যুৱদত্ত পৰিষদে কিন্তু এনে বহি নাথাকে এইটো মই আপোনাক সকিয়াই দিছোঁ মই আপোনাক যুৱদত্ত পৰিষদে ইয়াৰ উত্তৰ আমাৰ লাগিব
আৰু ইয়াৰ কমপ্লেইন আমি উচ্চতম কৰ্তৃপক্ষক আমি দিম বৰ্তমানটো আৰু কোনো পাব্লিকে একো কোৱা নাই যেতিয়া আমি আৰু কেনেকৈ আগবাঢ়ি যাম অকলেতো একো কৰিব নোৱাৰি নহয় সিহঁতে অলপ অহংকাৰী নিচিনা কথা ভালকৈ নকয় সিহঁতে অলপ অহংকাৰৰ নিচিনা কথা কয় অলপ তাৰমানে চবৰ লগতে তাৰমানে যাৰ পইচা পাতি বেছি আছে লেনদেন বেছিকৈ সিহঁতৰ লগত ভালকৈ কয় কিন্তু দুখীয়া মানুহৰ লগত অলপ হেৰিকৈ কথা কয় 1050 টকা লৈছে প্ৰথম কথাটো হ'ল মই যোৱা 23 মাৰ্চত ইয়াতে গেছ বুকিং কৰিছিলোঁ গেছ বুকিং কৰাৰ পিছত ইয়াতে কয় কি মানে বুকিং কৰাৰ পিছত DSC নাম্বাৰ মানে আপোনাৰ যিটো অভিনন্দন গেছ এজেঞ্চি আছে আমাৰ টংলাত কৈছিল কি যে DSC নাম্বাৰ আহিব DSC নাম্বাৰ অহাৰ 15 দিন পিছত গেছ পায় সেইমতে মই DSC নাম্বাৰ আহিল DSC নাম্বাৰ অহাৰ 15 দিন পিছত ইয়াতে আহিলোঁ অহাৰ পিছত ক'লে কি আপুনি আজি নহয় 2 দিন পিছত আহক তাৰপিছত এনেকৈ গৈ বিহু আহিল বিহুৰ পিছত 17 তাৰিখে মই ভাইটিক সেই DSC নাম্বাৰটো দি কেনে পঠাই দিছিলোঁ যে গেছটো উঠাই আনিবি আৰু তেতিয়া এওঁলোকে ক'লে যে সেইটো কেঞ্চেল হৈ গৈছে তো ময়ো ভাবিলোঁ সঁচাকৈ চাগে কেঞ্চেল হৈছে থাকিলোঁ থাকি যোৱা 9 তাৰিখে মোৰ বন্ধু এজনে এটা এপছ ডাউনলোড কৰি দিলে মোক যে সেই এপছটোত কি কৰিব পাৰি গোটেই গেছ বুকিং কৰিব পাৰি অনলাইন বুকিং হয় আৰু লগতে গোটেই ৰেকৰ্ড চাব পাৰি মই যেতিয়া এপছটো খুলি ৰেকৰ্ডটো চালোঁ মোৰ যিটো 23 তাৰিখৰ বুকিং সেই গেছটো অলৰেডি মানে হেৰি হৈ গৈছে কমপ্লিট হৈ গৈছে মানে বেলেগক দি দিছে আজি আহি কেনে মই তেওঁলোকক সেই ৰেকৰ্ডটো বিচাৰিলোঁ ৰেকৰ্ডটো বিচাৰোঁতে তেওঁলোকে মোক মানে লগে লগে গেছটো দিয়ে যে আপোনাৰ গেছটো আপুনি পাই যাব মই তেতিয়া ক'লোঁ যে মই আজি মোক গেছ নালাগে আজি মোক লাগে সেই 23 তাৰিখৰ গেছটো কাক দিয়া হ'ল মোক সেইটো লাগে বুলি কওঁতে তেতিয়া মোক তেওঁলোকে কয় কি আপুনি মদ খাই পেলাই হাল্লা কৰিব আহিছে ইয়াত বুলি কৈছে যে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টংলা আঞ্চলিকৰ সভাপতি হয় আৰু তাৰপিছত তেওঁলোকে মোক মদ খাই হাল্লা কৰা বুলি পেলাই এওঁলোকে মানে ব্লেম দিছে আৰু তেওঁলোকৰ এনেকুৱা বাহাদুৰি মাৰা কথা যে কৈছে যে কাক তাত কমপ্লেইন কৰে কোন মিনিষ্টাৰৰ তাত কৰে কোন ডিচি তাত কৰে কমপ্লেইন কৰাৰ কথা কয় গতিকে এইবিলাক সাধাৰণ মানুহক এনেকুৱা হাৰাশাস্তি দি আছে নিজৰ গেছকে এওঁলোকে মোৰ গেছকে মোকেই বিক্ৰী কৰি আছে 2250 টকাত এই যে হুকাৰবিলাক যে যায় ক'ৰ পৰা পায় তেওঁলোকে গেছবিলাক সাধাৰণ মানুহবিলাকে যে লাইন পাতি গেছ চিলিণ্ডাৰ নাপায় দিনটো ৰখি হাজিৰা খতি কৰি আহি তেওঁলোকে গেছ কাক দিব পাৰে ক'ৰ পৰা দিয়ে তেওঁলোকে আৰু এইবিলাক কৰি আছে তেওঁলোকে যে DSC নাম্বাৰ কেঞ্চেল কৰি গেছ উঠাই কেনে সেইবিলাক তেওঁলোকে হুকাৰবিলাকক দাম হেৰি বেছি দামত বিক্ৰী কৰে আৰু তেওঁলোকৰ পৰা কমিশ্যন খাই আছে টংলাৰ গেছ এজেঞ্চিয়ে তাৰ তথ্য প্ৰমাণ মোৰ তাত আছে সেইটো পিছত মোক গেছ দিব বিচাৰিছে আৰু মোক ব্লেম দিছে মই মদ খাই আহি হাল্লা কৰা বুলি কৈছে যে কাৰ তাত কমপ্লেইন কৰা কৰ কোন ডিচিৰ তাত যা কোন মিনিষ্টাৰৰ তাত যাই কমপ্লেইন কৰা কৰ এনেকুৱা ধৰণৰ মোক কথা কৈছে মোৰ তাত প্ৰমাণ আছে এইটোৱে যে যিটো এপছৰ জৰিয়তে মই যিখিনি অনলাইন প্ৰমাণ আছে মোৰ তাত আৰু সেই প্ৰমাণটো দেখাওঁতে তেওঁলোকে মোক গেছটো লগে লগে দিম বুলি কৈছে যে মোক কিয় লাগে গেছ এতিয়া মোক গেছ এতিয়া নালাগে নহয় মোক এতিয়া সেই গেছটো ক'ত গ'ল সেইটো লাগে ইয়াতে সোধক হয়তো ইয়াৰ পৰা নাই বুলি 10-15 জনৰ তেনেকুৱা একে কণ্ডিশ্যন ওলাব DSC নাম্বাৰ কেঞ্চেল হোৱা মানুহ কাৰণ আমাৰ মানুহে ক'ব ভয় কৰে গেছটো নাপাম আৰু গেছটো পালে চলি থাকিম সিমানখিনিয়ে এতিয়া ইয়াৰ ব্যৱস্থা ল'ব লাগে ইয়াৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে আপোনালোকৰ জৰিয়তে এই মেছেজটো যাব লাগে নিউজটো বাজিব লাগে আৰু প্ৰশাসনে গম পাব লাগে এওঁলোকে প্ৰকৃততে যে ডিচিক কিনি থৈছে তাৰো ব্যৱস্থা ল'ব লাগে যে ডিচিক আচলতে এওঁলোকে ডিচিৰ ভাবুকি দিছে মিনিষ্টাৰৰ ভাবুকি দিছে গতিকে হয়তো ডিচি মিনিষ্টাৰবিলাকে এওঁলোকৰ লগত মেনেজ হৈ আছে নেকি নাজানো যিহেতু তেওঁলোকে কৈছে নিজে কৈছে তেওঁ যে চশমা পিন্ধে যিজন তেওঁৰ নাম কি মই নাজানো ক্ষীণ কৰি তেওঁ কৈছে যে কোন ডিচিৰ তাত যা কোন কাক কমপ্লেইন কৰা কৰ যে কি কৰা কৰ বুলি পেলাই মোক মানে ভাবুকি দিছে এইখিনিতে বুকিং নহয় বুকিংটো কেঞ্চেল আপোনাৰ বুকিং কৰিলে বুকিংটো DSCটো আহোঁতে দেৰি হয় কিন্তু বুকিংটো যেতিয়া কৰিছে তাৰে পৰা 10 দিন থাকে DSCটো যদি অহা নাই কেঞ্চেল হৈ গ'লে নেক্সট দিনা লগে লগে সেইটো মিছ কল মাৰি দি পিছদিনাখন আহিলে হ'ল DSC নাহিলেও পাব মোবাইলটো লৈ আহিলে হ'ল আমি DSC নম্বৰ অহাৰ পিছত কেঞ্চেল হ'ব পাৰে যদি ধৰক তেখেতে লোৱা নাই 10 দিন থাকে বুকিংটো এটা বুকিং 10 দিন থাকে 10 দিন পিছত কেঞ্চেল কৰি হৈ যায় সেইটো বুকিং মাৰাটো যে 10 দিন আগত DSCটো আহোঁতে দেৰি কিন্তু বুকিংটোতো আগতে কৰিছে কোনোবা 10 দিন পিছত আহে কোনোবা 12 দিন পিছত আহে সেই 10 দিনটো থাকে তাৰ পিছত কেঞ্চেল হয় কেঞ্চেল হ'লে আমি সবকে কৈছোঁ আপুনি মিছ কল মাৰক গেছ লৈ যাওক এতিয়াও এখেতে এইমাত্ৰ 3জনে কেঞ্চেল হৈছে আপুনি এতিয়া মিছ কল মাৰক অলপ সময় ৰখক লগে লগে আপোনাৰ এটা নাম্বাৰ আহিব আমি গেছটো দি দিম বহাই ফেলে লগে লগে 3জনক দিলোঁ কেঞ্চেলৰ লগে লগে দিছোঁ তেখেতে আহিছিলে মই ইয়াতে ৰিচিভ কাটি আছোঁ তেখেতে আহি কৈছে এইটো চাওকচোন মই ক'লোঁ আচ্ছা কি আছে চাব মইতো কম্পিউটাৰ নাচাওঁ মই কেছ ৰিচিভ কাটি আছোঁ এই ল'ৰাজন আছে তেওঁ ৰিচিভ আৰু এজনৰ কিবা চেক কৰি আছে তে আপুনি অলপ ৰ'ব তেওঁ কম্পিউটাৰ চেক কৰি দিব কি হৈছে আপুনি মুখত ক'লেও মোৰ নহ'ব আপোনাৰটোও নহ'ব কম্পিউটাৰ চেক কৰিলে যিটো হয় সেইটোৱে হ'ব আচ্ছা মই সেইখিনি কৈছোঁ আপুনি ৰ'ব আহি আছে
নাই তেখেতে উল্টা পাল্টা মই চব জানো বহুত কিবা কিবি মই ক'লোঁ কোনে কয় 4 দিন ঘূৰি আছোঁ কোনে আপুনি আহিছিল কয় মই অহা নাই তেনেহ'লে আপুনি আমি কম্পিউটাৰ চাই দিওঁ পিছত তেওঁক মাতি দিলোঁ চোৱাৰ পিছত কৈছে আপোনাৰটো কেঞ্চেল হৈছে আপুনি গেছটো লৈ যাওক নাই তেওঁ এই তেতিয়া কোবাকুবি কৰি আছে আৰু বাইদেউ কেইজনী আছিল বয়সীয়াল বুঢ়ী এজন মানুহো আছিল মই ক'লোঁ হেৰি আপুনি এনেকৈ কিয় কৰি আছে কয় মই চব জানো ব্লেকত বিক্ৰী কৰি আছা মোৰ ডেলিভাৰী কৰি ইফালে 2500-2400 টকাত মই ক'লোঁ দাদা এইবিলাক নক'ব আমি DSC নোহোৱাকৈ কাকো গেছ নেদাওঁ সেইখিনিয়ে কথা নাই তেওঁ মানে একো নুশুনে ইমান জোৰে জোৰে কথা কৈছে মই কৈছোঁ আপুনি যেনেকৈ কৈ আছে কিবা মদ খোৱা মানুহৰ দৰে উৎপাত কৰি আছে আমাৰ কোনো ব্লেকত নাই আপুনি মোৰ নিজৰ বহি মই বুকিং কৰি ৰাখিছোঁ DSC অহা নাই মই গেছত থ'ব পৰা নাই আমাৰ কোনো ছিষ্টেম নাই আগতে মানুহে কিবা অকেশ্যনত প্ৰব্লেমত বিচাৰিছিল আমি সেইটোও নোৱাৰোঁ থানাৰ OC ছাৰে মোক চিলিণ্ডাৰ বিচাৰে মই দিব পৰা নাই ছাৰক কৈছোঁ ছাৰ এতিয়া DSC নোহোৱাকৈ নোৱাৰোঁ এনেকৈ অকেশ্যনবিলাক সেইকাৰণে কমাৰ্চিয়েল দি আছোঁ কিন্তু আমি কাৰো হেৰি নকৰোঁ কোনোবাৰ কেঞ্চেল হৈছে আমি গেছ লগে লগে থিয়া কৰাই হ'লে লগে লগে দি আছোঁ মিছ কল মাৰাই ফেলে বুকিংটোৰ পৰা হয় মানে বুকিংটো আপুনি 10 দিন আগত কৰিছে 12 দিন হৈ গ'ল DSC অহা নাই কিন্তু কি হ'ল DSC আহিছে কিন্তু আপোনাৰ 12 দিন পিছত আহিল নহয় সেই 10 দিনটো ৰাখি ফেলে পিছতটো কেঞ্চেল হয় আৰু এটা অভিযোগ উত্থাপন হৈছে আপুনি ডিচিৰ ভাবুকি দিছে বুলি নহয় তেখেতে কৈ আছে চব মই জানো ক'ত কি কৰিব লাগে কৰি দিম মই এতিয়া কমপ্লেইন মাৰি আছোঁ মই ক'লোঁ আপুনি ক'ত যায় কৰক মোৰতো কোনো ভুল নাই আপোনাক কৈছোঁ আপুনি ক'ত যায় যাই থাকক যি কমপ্লেইন কৰে কৰি থাকক হা কোনটো হোকাৰক নহয় আপোনালোকে যেনে গাঁৱৰ যে ল'ৰাবিলাক আছে চবে সেইটো এৰিয়াৰ আমাৰ ধৰক ভেন চবতে নাযায় সেই গাঁৱৰ এৰিয়াৰ এটা ল'ৰা দিছোঁ যে তোমালোকে এইখিনি মানুহৰ এই গাঁৱটোৰ কালেক্ট কৰা বহি ডকুমেণ্টছ লৈ আহিবা DSC আনিবা আমি ৰিচিপ্ট কাটি দিম গেছটো লৈ যাই ফালে দি দিবা সেইটো আমি সিহঁতক দিছোঁ আমাৰ কোনো ব্লেকৰ চিষ্টেম নাই ইয়াতে চিলিণ্ডাৰৰ ব্লেক হ'ব ক'ৰ পৰা বিনা OTPত গেছ ডেলিভাৰী নহয় OTPটো আমি ডেলিভাৰী ক'ৰ পৰা দেখাম আপুনি বহীটো আনক মই DSC আপুনি দেখাব মই ডেলিভাৰী কৰি ফালে গেছটো দিব পাৰিম ভেনবিলাক যিবিলাক যাই আছে চব ডেলিভাৰী পইণ্টৰ মানুহ গাই আছে বহীটো আপুনি বুকিং কৰি তেখেতক দিছে আপুনি আহিব নোৱাৰে তেখেতক দিছে তুমি আনি দিবা তেওঁ বুকিং কৰি DSCটো আনি আমাক দি আমি ৰিচিপ্টটো কাটি দিওঁ 5 জন 6 জন 8 জন সেনেকৈ ভেনত লৈ যায় সিহঁতে যাই ফালে ডেলিভাৰী কৰি আছে নহয় সেনেকুৱা একো কথা নহয় একদম তেখেতে খালি মোবাইলটো দেখাইছে এই তাৰ পৰা থিয়া হৈ মই ইয়াতে ৰিচিপ্ট কাটি আছোঁ মই কৈছোঁ কি আছে মই চাই দিব ল'ৰাজনে মইতো কম্পিউটাৰত নাচাওঁ মই ৰিচিপ্ট কাটি আছোঁ আপুনি ৰ'ব তেওঁ আৰু এজনৰ চাই আছে চেক কৰি আছে তেখেতে সেইটোৱে কয় মই চব জানো কি ডেলিভাৰী কৰি বিক্ৰী কৰি খাই আছা ব্লেকত বিক্ৰী কৰি আছা 2500-2600 টকাত ব্লেক কৰি আছা সেনেকৈ কথা কৈছে মই কৈছোঁ দাদা এইবিলাক নক'ব আমি ইয়াতে নহয় তেখেতৰ কথা কোনোবাই বহুতে আছে এতিয়া ধৰক আপোনাৰ ঘৰত 3টা বহি আছে আপোনাৰ এটা লাগে 2টা বুকিং কৰিছে DSC আহিছে চিলিণ্ডাৰ উঠাইছে আপোনাৰতো দৰকাৰ নাই এতিয়া সেই মানুহজন যদি গেছটো আমাৰ পৰা DSC দি লৈ যায় আপুনি বিক্ৰী কৰে মই এতিয়া ক'বলগীয়া কি আছে মোৰতো সেইটো দেখাৰ দৰকাৰো নাই কাষ্টমাৰে যদি কোনোবা 3টা বহি দৰকাৰ নাই এটা লৈছে 2টা পৰি থাকিব তেওঁ বিক্ৰী কৰিছে আমাৰ অভিযোগ কৰিব লগা একো নাই আমি হ'ল DSC চিষ্টেমত গেছটো দি আছোঁ কোনোবা যদি এতিয়া আমাৰ ব্যৱহাৰ নহয় তেখেতৰ যিটো কথা কওঁ আমাৰ ইয়াতে ডেইলি 150-200 মানুহৰ লগত ট্ৰেঞ্জেকশ্যন কৰিব লাগে ইয়াতে থিয় হৈ থাকোঁ পুৱা 9:30 পৰা 6টা বজালৈকে যাৰ যি অভিযোগ আমি শুনি থাকোঁ এইবিলাক আমাৰ মানে অৱস্থা নাথাকে বিষয়ৰ কাৰণে কৈ ইমান বহুতে নাজানে নতুন চিষ্টেম আহিছে বুজাব লাগে দাদা এইটো কেনেকুৱা হ'ল বুকিংটো কিয় হোৱা নাই DSCটো অহা নাই কি কৰিলে হ'ব বুকিংটো নহ'ল কি হ'ব 5 বছৰ হ'ল গেছটো উঠোৱা নাই এইবিলাক শুনিব লাগে আমি 6টা বজালৈকে আমি সেইখিনি ডিউটি দি আছোঁ এতিয়া এজনে কয় তাৰে ভিতৰত 20 জনে আৰু পিছফালৰ পৰা আমাক সুধি থাকে মই কৈছোঁ দাদা ৰ'ব এজনকৈ কওক এতিয়া কোনোবাই বেয়া পালে আমি কি ক'ম তাৰ মাজত এজনকৈ আমি চবকে অভিযোগবিলাক শুনি আছোঁ ক্লিয়াৰ কৰি পেলাই পঠাই আছোঁ নহয় তেখেতে কোবাইছে গ্ৰিলত কোবাই আছে মানে নুশুনে একো কথাই শুনা নাই কোবাই আছে তেখেতে তেতিয়া মই ক'লোঁ দাদা আপুনি যেনেকৈ কৰি আছে মদ খোৱা মানুহৰ দৰে কিয় এনেকুৱা হেৰি কৰি আছে বিহেভটো কৰি আছে অলপ ভালকৈ কথা কওক মইতো আপোনাক শুনিম বুলিয়ে কৈছোঁ নাই তাৰপিছত মই ক'লোঁ বহীটো ল'লোঁ লৈ পেলাই তেওঁ ওলাই আহিল আচ্ছা আপোনাৰ কি হৈছে চাওঁ বহীখন চাই পেলাই কৈছে কম্পিউটাৰ চালে কৈছে আপুনি গেছটো লৈ যাওক তেওঁ গুচি গ'ল সেইখিনিয়ে কথা